এনেকে ক এনেকে ক মনি নহয় ঐ ও হাইছে তো মোৰ চন্দ্ৰৰ পৰা নামি আহিছো হেল্ল' এভৰিৱান আশা কৰোঁ সকলো ভালে আছে আৰু 2024 বৰ্ষৰ মোৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু ইংৰাজী নৱবৰ্ষৰ সকলোকে মোৰ ফালৰ পৰা আমাৰ চেনেলৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ সকলোৰে দিনবোৰ সুখৰ হওক মধুৰ হওক সকলোৰে আশাবোৰ সপোনবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ আজি আছোঁ মই উপাসনাহঁতৰ ঘৰত আৰু তাই আজি জন্মদিন সকলোৱে আশীৰ্বাদ কৰিব তাইক দেখাই আছোঁ তাই অলপ ব্যস্ত আছে এতিয়া গতিকে তাইক দেখাই আছোঁ বাকী আজি দিনটো কেনেকৈ তাই উদযাপন কৰে এই সকলোবোৰ দেখাই আছোঁ লগতে তাই আজি এই বিশেষ দিনটোতে তাই এখন নৃত্য স্কুলো খুলিবলৈ আগবাঢ়িছে গতিকে আপোনালোক সকলোৱে তাইক আশীৰ্বাদ কৰিব যাতে ভালকৈ সুচাৰুৰূপে সকলোখিনি কাম কৰিব পাৰে তাকে বাকীখিনি দেখাই আছোঁ সকলোৱে চাই যাব এয়া আলহী আহিছে শিৱসাগৰ নে শিৱসাগৰ গৌৰীসাগৰ আপোনাৰ ঘৰ মোৰ চন্দ্ৰৰ পৰা নামি আহিছো তোমালোক লগৰ নেকি নতুন বছৰৰ শুভেচ্ছা জনালো দুয়োকে ধন্যবাদ আপোনালৈও থাকিল ভাল হওক সকলোৱে আপোনালোকৰ ঘৰৰ সকলোৱে ভাল হওক তাকে কামনা কৰিলোঁ আমি মই তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ লগ পাই ভাল লাগিছে স্কিপ নকৰাকৈ সকলো ভিডিঅ'টো চাই যাব এতিয়া সকলো কামে ব্যস্ত মই সকলোকে আপোনালোকক দেখাই আছোঁ এয়া আপোনালোকক দেখাম সকলো পূৰা কামত ব্যস্ত হৈ আছে পূৰা পিছফালে খানা বনোৱাত লাগি আছে চব সেয়া আমাৰ খুৰীহঁতে পূৰা লাগি আছে চবে চাই দিয়ক এনেকৈ আমাৰ বাৰ আকৌ ফেভাৰিটটোকে কাটিছে দেই একদম বাৰ বেলেগ ভাল পায় ৰঙালাও লাহে লাহে একদম হাতৰ লগতে গ'লে ডাঙৰ কথা হ'ব চব একদম কামত ব্যস্ত পূৰা পেণ্ডেলৰ মাজতেও ব্যস্ত চাই দিয়া পূৰা প্ৰিপেয়াৰ কৰি থকা আছে সেইকাৰণে আকৌ ওলাই মেলিয়ে খোৱা নাই একদম পূৰা চুলি ফুনোৱা লাগি আছে অলপ লেজি মানে এয়া নুশুইছেগৈ আৰু ওলাই মেলি অৱশ্যে কামো কৰি আছে বাৰু দেই দিনটো ৰাতিপুৱাৰ পৰা একদম ৰেচেই পোৱা নাই চাই দিয়া আকৌ আহিছে তো পূৰা আমাৰ বাইদেউ একদম ভিতৰত চাহ বনোৱাত লাগিছে একদম পূৰা কাম কৰা মানুহখিনিৰ কাৰণে পূৰা ইফালে এয়া চাহ উতলি আছে উতলা নাই আৰু উতলিব পূৰা ব্যস্ত আজি মানে একদম সকলো আমাৰ বাৰ্থডে কাল আকৌ ওলাই হোৱাই নাই আকৌ একদম পূৰা বনাই থোৱা আমাৰ বাৰ্থডে কাল একদম আজৰিয়ে হ'ব হোৱা নাই হৈ লাহে লাহে হৈছেগৈ একদম আজৰিয়ে হোৱা নাই আজৰিত গাচোন কৰোঁতে হলো আমি কালিয়ে হলো নাই নাই আমি হলো
মানে পুৰা চাহ বিলাই কি কি হ'ল কি বনাব পৰা নাই তাই মানে ব্লগ বনাইছে আজি বনাব পৰা নাই বনোৱা বাৰ্থডে গাল একদম ওলাই মেলি সমূহ অসমবাসী ৰাইজক মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ভালে থাকক তাৰে কামনা কৰিছোঁ আজি তাইৰ জন্মদিন সকলোৱে আশীৰ্বাদ কৰিব মই যাতে বছৰবোৰ ভালে ঘৰলে কটাব পাৰোঁ আজি তাই এখন নতুনকৈ স্কুল খুলিছে ডান্সাৰ স্কুল সেই স্কুলখন যাতে একদম সম্পূৰ্ণৰূপে ভৰি পৰক ছাত্ৰ ছাত্ৰী ফুল হৈ যাওক পুৰা আমাৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ সকলোৱে আশীৰ্বাদ কৰিব মই যাতে আগুৱাই যাব পাৰোঁ সকলোৱে কৰিব আশীৰ্বাদ কৰিব কৰিব আৰু দেই। আহি যাব পাৰে যাতে এয়া খোপাখনা একদম গিফ্ট আহি গ'ল পুৰা ধুনীয়া লাগিছে দেই গিফ্ট বাহ এইবিলাক সৰু সৰুকৈ আজি আমাৰ গতিকে শ্ৰদ্ধাৰ তিনিজন অঞ্চলৰ এজন বিশিষ্ট ব্যক্তি প্ৰয়াত মীৰাম বৰাৰ সৰুপুত্ৰ বাসগৃহত এই মহান অনুষ্ঠানৰ আয়োজন কৰিবলৈ লোৱা হৈছে আজি মই সঁচাকৈ বহুত আনন্দিত কিয়নো আজি বছৰটো প্ৰথম দিন এই প্ৰথম দিনটোতে সকলোৱে ইমান এটা মোক এনেদৰে উৎসাহ দিয়াৰ বাবে আৰু সকলোৱে মোক আশীৰ্বাদ কৰিব মই যাতে আৰু আগুৱাই নিব পাৰোঁ আৰু আগুৱাই যাব পাৰোঁ মই তেওঁলোকৰ মন্তব্যৰ পৰা আমি জানিব পাৰিছোঁৱেই যাতে সত্ৰীয়া নৃত্যই হওক ভাৰত নাট্যম হওক বা কথক নৃত্যই হওক এই সত্ৰীয়া ক্লাছিকেল যিবিলাক নৃত্য আছে এইবিলাক 2 দিন বা 3 দিন বা 6 মাহৰ ভিতৰতে শিকি শেষ কৰিব নোৱাৰি আজিকালি ছাত্ৰ ছাত্ৰীসকলৰ মাজত কি হৈছে যে ইউটিউব ওলাইছে যিটো ইউটিউবত এটা সহজলভ্য হৈ আহিছে যাতে 2 দিনতে চাই শিকি পেলাই আজিকালি ষ্টুডেণ্টবিলাকৰ মঞ্চত যিটো নৃত্য পৰিৱেশন কৰে সেই 2 দিনীয়া নৃত্য পৰিৱেশনতে সীমাবদ্ধ থাকে আচলতে সেইটো নহয় যে নৃত্য এনেকুৱা এটা বস্তু বা এনেকুৱা এটা সম্পদ যে এদিন 2 দিনতে শিকি শেষ কৰিব নোৱাৰি Happy birthday to you, happy birthday to you, happy birthday dear Rupakima, happy birthday to you. এতিয়া চাবকে দি মেলি আমি খাবলৈ বহিছো না কিমান আগবাঢ়িছে আমি চাবলৈ আহিছো জেঠু খবৰে নাই তাকে বাকী কামবোৰ চাই আছিলো এয়া পুৰা বনাই আছে একদম জেঠুৱে এয়া কি মাছৰ নেকি মাংস এয়া পুৰা একদম চব লাগি আছে পুৰা ইয়াত চব্জি বনাবলৈ আছেই বাৰু জেঠুৱে লাহে লাহে বনাই আছে ইয়াৰ পৰা দাইল একদম ৰেডি হৈ আছে এয়া হ'ব আৰু লাহে লাহে বনাই আছে আৰু উঠিছে ধুনীয়া লাগিছে একদম খাবলৈও ভাল হ'ব যেন লাগিছে নিজৰ বাৰ্থডে নিজেই খোৱাত লাগিছে সেইটো উত্তৰ তাই নাই দিয়া যেতিয়া তাই খাইছে বুলি কৈছো মই সেইকাৰণে খাব নোৱাৰো দেই
হাই কৈ দিয়া এনেকৈ হাই দি হাই একদম স্পেচিয়েল গিফ্ট চা ধুনীয়া কিছে সৰু ছোৱালী এজনী আঁকি দিছে ভনীয়েকে থেংক ইউ শুভেচ্ছা থাকিলে আমাৰ ছোৱালীজনীলে তোমালোকৰ শুভেচ্ছা থাকিল সৰু এটা উপহাৰ এটা সৰু উপহাৰ দিছোঁ কেনেকুৱা লাগিছে চাবা উপহাৰ ডাঙৰ কথা নহয় তোমালোকে ইমান দূৰৰ পৰা আহি পিনি থাকিবই লাগিব কাম কৰি থাকোঁতে তোমালোকে থাকিবা এয়া হৈছে যুৱ সন্থা একদম চবেই ৰৈ ৰৈ পূৰা একেলগে কথা পতাত ব্যস্ত এইফালে আকৌ আমাৰ লগৰী দুজনীও আছে কাষতে বহি পূৰা একদম কথাত ব্যস্ত সকলো এইফালে আকৌ এই দেখিলে ওপৰত চৰাই এটা তাকে খুব ডিঙি মেলি মেলি চাইছে ভালে আকৌ পোৱালিহঁতলৈ দেখিছেনে বেলুনটো হেনো মোজা কৰি পিন্ধিছে হাতত ডক্তৰে হেনো পিন্ধা দেখে ইমান যে জমনি নহয় কি যে কাণ্ড কিছুমান কৰে নহয় সৰু সৰু ল'ৰা ছোৱালীবোৰে ভিতৰত চলিছে বৃদ্ধত সেয়া আইসকলক খানা চলিছে ভিতৰত মায়ে এফালে চাই দিয়ক ক এফালে ঘূৰি দিয়ক এফালে এবাৰ চাই দিয়ক ক চাই দিয়ক আজি একদম বাৰ্থডে গালৰ মাকৰ ততে নাই ঘূৰি ফুৰিছে একদম ৰক্ষা নাই বাই বাই দি দিয়া বাই বাই দি দিয়া এনেকে বাই বাই দিয়া বাই বাই দি দিয়া বাই 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 সুমিতা দি দিয়া বাই বাই বগা নহয় কোলা হ'ব লাগিলে ভাল লাগিলে ভালুকক পোৱালি নহয় ভালুক বগা ভালুক কি
এটাই ধুনীয়া লাগিছে ন এইবিলাক অলপ পলচা দি দিয়ে নেকি এইবিলাক আকৌ হেৰি টান এইবিলাক ধুই আহা ধুনীয়াকৈ এই মলেংগা খাইছ ধুনীয়াকৈ
পইচা নাই মৰমক ফুলে দিছে ধুনীয়া লাগিছে তেওঁ ইয়াৰ পৰাই বহুত বহুত ধন্যবাদ দিয়ক এইবিলাক কিন্তু আমাৰ এয়া চাইডত পঢ়া কিন্তু দিছে পঢ়া আজি ইয়াৰ মাজেৰে এইখিনি মাজেৰে আজি ব্লগটি মানে সময় কৰিছে আৰু আপোনালোকে সকলোকে চাবলৈ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাক এনেকৈ মৰম দি থাকিব যিসকলে আমাক চেনেলটো চোৱা নাই নতুনকৈ আহিছে সেইসকলে ছাবস্ক্ৰাইব কৰি যাব এটা লাইক কৰিব কমেণ্ট কৰি দিব আৰু কমেণ্ট কৰিব তেওঁলোকসকলে চাই ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই শুভৰাত্ৰি।